যোৰহাটৰ পৰা কুৰুৱাবাৰীলৈকে আহি আছোঁ ৰ'ব আৰু কুৰুৱাবাৰী আহি থাকোঁতে ৰাস্তাত এখন হৈছে বেহৰা বাজাৰ মানে বেহৰা বাজাৰৰ কথা বহুত দিনৰ পৰা শুনি আছিলোঁ মস্ত ডাঙৰ বাজাৰ হয় তাতে মানে গৰুৰ পৰা আদি কৰি মানুহৰ বস্তুৰ পৰা আদি কৰি যি লাগে আপুনি এভৰিথিং পায় এই মানে বেহৰা বাজাৰখন নুমলীগড় পাৰ হৈয়ে পায় যোৰহাটৰ পৰা আহিলি তাৰপিছতে আহি আমি আৰু এই সোমালোঁ কুৰুৱাবাৰী ৰাস্তাত আৰু এইটো হৈছে কুৰুৱাবাৰী ৰাস্তা মানে পৰিৱেশটো বিৰাটেই ভাল লাগছে আহিয়াৰ বেছি সময় ৰ'ব লগা নহ'ল তাতে আৰু আহিলোঁ মই থকা মানুহ ঘৰক লগিন চাওকচোন সোমাই কিনে ইমান ধুনীয়া পৰিৱেশটো তাৰ মানে কপৌ ফুল যে ইমান কেইডাল ফুলি আছে মানে আচৰিত আৰু মানে সৰু বাগিচাখন তথাপিতো কিন্তু বহুত বস্তুৱে আছে এডাল হৈছে বাগান বেলিয়া মানে কাগজ ফুল দিয়ক আমাৰ দিনৰ আৰু এইডাল হৈছে মানে তগৰ আমি গন্ধৰাজ বুলি কওঁ আৰু এইটোৱে হৈছে মই থাকবা লগা ঘৰটো য'ত মই দুদিন থাকিম আৰু এইটো হৈছে বৰমা আৰু মোৰ ৰুমটো একবাৰ দেখাই দিম ৰ'ব এইটোৱে হৈছে মোৰ ৰুম এই ৰুমটোতে মই থাকলোঁ তাতে 2 দিন মই তাৰে পৰা যিটো গৰুমাৰাৰ পৰা আহিছিলোঁ গৰুমাৰাত মানে বৰমাহঁতে মানে মোক এটা বিহুৰ কাৰণে উপহাৰ দি পঠাইছিল এই উপহাৰটো মই খুলি চালোঁ কি আছে মানে এটা চাৱাই নাছিলোঁ এটা বৰ ধুনীয়া চাৰ্ট এটা দিছে পিন্ধিম ৰ'ব পিন্ধি কেতিয়াবা আপোনালোকক দেখাম তাৰপিছতে এইটো হৈছে নেক্সট ডে মৰ্ণিং মানে নেক্সট ডে মৰ্ণিং মানে আমি মানে মৰ্ণিং ৱাক কৰিব গ'লোঁ ৰাজাবাৰীক লগিন মানে মোটামুটি তাৰে পৰা 5-5.5 কিলোমিটাৰমান হ'ব আৰু ৰাজাবাৰীৰ পৰা এই ঘূৰি আহি পাওঁতে মানে বহুত দেৰি হৈ গ'ল আৰু স্কুলৰ টাইমে হৈ গ'ল স্কুলৰ ল'ৰা ছোৱালীখিনি আহিছে এখন হৈছে হায়াৰ ছেকেণ্ডাৰী কুৰুৱাবাৰী হায়াৰ ছেকেণ্ডাৰী ল'ৰা ছোৱালীখিনি আহিছে দিয়ক তাতে আৰু ধনশিৰি নদীটো আছে বোলে ধনশিৰি নদী যিহেতু আছে গতিকে চাই আহোঁ বা ধনশিৰিটো আমি এইবিলাক কিতাপত পঢ়া কথা বা আমি শুনিহে আছোঁ বহুত দিনৰ পৰা বা কেতিয়াবা পাৰো হৈছোঁ কিন্তু ইমান ওচৰৰ পৰা ধৰক যাওঁ নহয় যিহেতু ওচৰ পাইছোঁ গতিকে একবাৰ ধনশিৰি নদীটো চাই আহিলোঁ ৰাতিপুৱাই যাই কিনে তাৰে পিছত আৰু অলপ দেৰিকৈ আৰু শ্ৰীমন্ত দাৰ ৰুমক আহিলোঁ শ্ৰীমন্ত দাৰ ৰুমত যাই মানে যিটো পৰিৱেশ দেখা পালোঁ মানে সঁচাকৈ বৰ ভাল লাগিল পৰিৱেশটো দেখা পাই তাৰমানে কি হৈছে এই ল'ৰাকেইটা দেখা পাইছে যে আহোঁ মানে মইনা পাৰিজাতৰ পৰা বিহু ৰিহাৰ্চেল কৰি আছে তাহোঁ বোলে বিহুত হুঁচৰি মাৰিব ইমান ধুনীয়াকৈ মানে প্ৰেক্টিচ কৰিছে আৰু তেওঁলোকক মানে শিকাইছে তেওঁলোকৰ বোলে ককাকে আৰু মানে এই ল'ৰাকেইটা হৈছে গোটেইকেইটা তাৰমানে নিজৰ এই জেঠেক খুৰাকৰ ল'ৰা আৰু গোটেইকেইটা ভায়েক আৰু মোটামুটি তাৰপিছতে আমি আহিলোঁ এইবাৰ বোকাখাতক লগিন আজি ফাৰ্ষ্ট টাইম আজি ফ্ৰংছত বহিম দেই আজি এইটো মানে আজি টেষ্ট ড্ৰাইভ এটা লওঁ বুলি ভাবিছোঁ আৰু আমি ইমানৰ মানুহ নহয় আচলতে নহয় দুঃসাহস কৰিছোঁ মানে মানুহে এভাৰেজ শৃংগ বগাইছে আমি জাষ্ট এই অকণমান বিলাসী বাহন এখন চলাবলৈ চেষ্টা কৰিছোঁ ডাইৰেক্ট নধৰিব দেই নহয় বা নিজৰ মালিক পাছফালে বহি আছে এয়া মালিক ফ্ৰংছৰ মালিক আমি এনেই দুঃসাহস এটা কৰিছোঁ আৰু বহিবলৈ মালিকৰ পুতেক আজি মানে ফ্ৰংছত আমি বোকাখাতক আহিছোঁ বোকাখাতত কিয় জানে না পুৰি খাবৰ কাৰণে মানে ব্ৰেকফাষ্ট কৰিবৰ কাৰণে বিদ্যুতে ক'লাক যে আজি বলক বোকাখাতত যাওঁ তাতে পুৰি খাই আহোঁ সেইকাৰণে মানে বিদ্যুতে গাড়ীখিনি লৈ আমাক আনবা গেছি থাকে আৰু এতিয়া বিদ্যুৎ মই শ্ৰীমন্ত দা আৰু বিদ্যুতৰ এটা দাদাক আৰু জেঠেকৰ ল'ৰা আহি আমি এই বোকাখাতত আমি পাত পুৰি খাব বহিছোঁ আৰু পাত পুৰি খাব বহি মানে আমি তাতে একেলগে মানে বহুতকেইখন পুৰিয়ে খালোঁ ৰ'ব তাৰপিছত শ্ৰীমন্ত দাই কি ক'লা শুনকচোন সৰুকালৰ স্মৃতি বহুত মনত পৰিছে এইবোৰ বস্তু আমি এতিয়াহে খাবলৈ পাইছোঁ বেছিদিন হোৱা নাই এইবোৰ বস্তু খোৱা কথা কৈছোঁ ভাগ্য ভালে খাবলৈ দিন আছিলে বোকাখাতত গজৰাজত পুৰি খাইছোঁ তাকো ফ্ৰংছত আহিছোঁ এয়া ফ্ৰংছত ড্ৰাইভাৰ সুমন বৰদোৱাৰ ফ্ৰং চলাই আমি আৰু বোকাখাতত আকৌ ব্ৰেকফাষ্ট কৰিবলৈহে আহোঁ আৰু পাত পুৰি খাবলৈহে আহিছোঁ দেই বৰ সুখীৰ জীৱন তাৰপিছতে পুৰি খাই আৰু ঘৰক ঘূৰি আহিলোঁ দিয়ক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি আৰু ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাৰিব ফেচবুকত চালি ফ'ল' কৰিব ইউটিউবত চালি ছাবস্ক্ৰাইব কৰি থ'ব নতুন ভিডিঅ'ত লগ পাম দিয়ক তেতিয়ালৈকে চাই থাকোঁ মোৰ ভিডিঅ'গেলাখন ইয়াৰ পিছত ভিডিঅ'ত দেখাম আমি কি কৰিলোঁ আৰু বেছি নেদেখাম দিয়ক এইখিনি আৰু মোৰ ভিডিঅ'গেলাখন চাই কেনে হেন পায় মোক জনাব কমেণ্ট কৰি জনালিহে ভাল লাগে যদি কিবা বেয়া হৈছে সেইখিনি ভাল কৰিব পাৰিম তে আজিলৈকে বাই বাই দিয়ক